1983 চনত জিলা হিচাপে ঘোষণা কৰা দৰং জিলাৰ নামটো বড়ো শব্দ দৌৰাঙৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে ভগৱানৰ খেলপথাৰ। আনহাতে কিছুৰ মতে দৰং শব্দটো সংস্কৃত শব্দ দুৱাৰামৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল দুৱাৰ। ভাৰতৰ স্বাধীনতা আন্দোলনত অসমত প্ৰথমটো বিদ্ৰোহ দৰং জিলাৰ পৰাই আৰম্ভ হৈছিল। 1894 চনত হোৱা এই বিদ্ৰোহকে পথৰুঘাটৰ ৰণ বুলি জনা যায়। ইয়াৰ পূবে আছে শোণিতপুৰ জিলা, পশ্চিমে কামৰূপ গ্ৰাম্য, উত্তৰে ওদালগুৰি আৰু দক্ষিণে ব্ৰহ্মপুত্ৰ নদী। জিলাখনৰ মুঠ মাটিকালি হৈছে 1585 বৰ্গ কিলোমিটাৰ আৰু RTO কোড হৈছে AS13। জিলাখনৰ বাবে গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠানসমূহ হৈছে দৰং কলেজ, মংগলদৈ কলেজ, মংগলদৈ গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল আদি। জিলাখনৰ বৰঢুলীয়া, ওজাপালি, দেওধানী, বাগৰুম্বা, ঝুমুৰ, খেৰাই আদিয়ে অসমৰ লোক সংস্কৃতিৰ প্ৰথাৰখন চহকী কৰি ৰাখিছে। জিলাখনত জন্ম লাভ কৰা বিশিষ্ট ব্যক্তিসকল হ'ল সাহিত্যিক অতুল চন্দ্ৰ বৰুৱা, বিশিষ্ট গল্পকাৰ সৌৰভ কুমাৰ চলিহা, শিল্পী জয়ন্ত হাজৰিকা, কনকলতা বৰুৱা, ললিত চন্দ্ৰ নাথ, ডোনা ভূঞা আদি। এয়াই আছিল আমাৰ অসমৰ এখন অন্যতম জিলা দৰং। ইয়াৰ উপৰি তোমাৰ জিলাখনৰ এনেকুৱা কি আছে তেন্তে আজি কি শিকিলা?